নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। অলপতে অপ্ৰাদেশিকৃত শিক্ষক সন্থাই প্ৰাদেশিকৰণৰ দাবীত আমৰণ অনশনৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰাৰ পাছত এইবাৰ কলেজ শিক্ষক সন্থা আৰু টিউটৰ শিক্ষকসকলেও সুকীয়াকৈ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ বাতৰি পোৱা গৈছে। প্ৰাপ্ত বাতৰি মতে কলেজ শিক্ষকসকলৰ বিভিন্ন সমস্যাৰ লগতে পদোন্নতিৰ ক্ষেত্ৰত চৰকাৰে ইতিবাচক পদক্ষেপ গ্ৰহণ নকৰাৰ প্ৰতিবাদত অহা 23 ডিচেম্বৰ তাৰিখে সন্থাই এক অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। সন্থাৰ নেতৃত্বৰ মতে দীৰ্ঘদিন ধৰি সন্থাই কলেজ শিক্ষকসকলৰ সমস্যাসমূহৰ বিষয়ে চৰকাৰক দাবী জনাই আহিছে যদিও আজিকোপতি একো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাত সন্থাই আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হৈছে। কলেজ শিক্ষক সন্থাৰ সম্পাদক পৰাগজ্যোতি মহন্তই সদৰি কৰা মতে যদি এই অৱস্থান ধৰ্মঘটৰ পাছতো চৰকাৰে শিক্ষকসকলৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰে তেন্তে আগন্তুক গুণোৎসৱকে ধৰি মহাবিদ্যালয়ৰ শৈক্ষিক দিশ জড়িত নথকা সকলো ধৰণৰ চৰকাৰী কাৰ্যসূচী বৰ্জন কৰিবলৈ বাধ্য হ'ব। ইয়াৰ আগতেও সন্থাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল যদিও শিক্ষামন্ত্ৰীৰ অনুৰোধত সেই কাৰ্যসূচী স্থগিত ৰাখিছিল। তাৰ পিছৰ পৰ্যায়ত সন্থাই শিক্ষামন্ত্ৰীৰ সৈতে মিলিত হৈছিল যদিও চৰকাৰে শিক্ষকসকলৰ এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে বুলি সন্থাৰ নেতৃত্বই ক্ষোভ প্ৰকাশ কৰে। জানিব পৰা মতে যোৱা জানুৱাৰী মাহত শিক্ষা বিভাগে কলেজ শিক্ষকসকলৰ পদোন্নতিৰ তালিকা প্ৰকাশ কৰিলে যদিও সকলো শিক্ষকৰ পদোন্নতিৰ প্ৰাপ্ত তাৰিখ 1 এপ্ৰিল কৰাৰ ফলত জ্যেষ্ঠ আৰু কনিষ্ঠ শিক্ষকৰ মাজত একো পাৰ্থক্য নোহোৱা হ'ল। ফলত বহু শিক্ষক নিজৰ অধিকাৰৰ পৰা বঞ্চিত হ'ব লগা হ'ল। সেয়ে সন্থাই পুনৰ প্ৰাপ্য পদোন্নতি, অংশকালীন শিক্ষকৰ মাননি বৃদ্ধি, মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন, প্ৰাপ্য বকেয়া আদায়, মহাবিদ্যালয়ৰ খালী হৈ থকা পদসমূহ পূৰণ নকৰাৰ প্ৰতিবাদত অহা 23 তাৰিখে সন্থাই সচলত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইফালে ইতিমধ্যে টিউটৰ হিচাপে নিযুক্তিপ্ৰাপ্ত শিক্ষকসকলেও তেওঁলোকৰ বিভিন্ন দাবীৰ সমৰ্থনত ডিচেম্বৰ মাহৰ শেষত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিছে। প্ৰাদেশিকৃত LPME টিউটৰ সন্থা, একমোডেট টিউটৰ সন্থা আৰু হাইস্কুল টিউটৰ সন্থাৰ এক যুটীয়া বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি জনা গৈছে। উল্লেখ্য যে এই টিউটৰ শিক্ষকসকলে তেওঁলোকক শিক্ষকৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে দীৰ্ঘদিন ধৰি চৰকাৰক দাবী জনাই আহিছে যদিও আজিলৈ চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ ফলত এই যৌথ মঞ্চই গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হৈছে বুলি সন্থাৰ নেতৃত্বই সদৰি কৰে। ধন্যবাদ।